Hey guys, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আজি আপোনালোকক মই মুখখন দেখুৱা নাই মই ভাবিছোঁ চাগে মই উইন্ডো এনেকৈ আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ মুখখন নেদেখুৱা কাৰণ আছে কাৰণটো কি জানে ৰ'ব এক মিনিট কাৰণটো হৈছে মই চুলি ষ্ট্ৰেট কৰিছোঁ এইটো কাৰণে মই আপোনালোকক মুখখন দেখুৱা নাই মই বৰ্তমান পাকঘৰৰ পৰা ভিডিঅ' কৰি আছোঁ আজি মই আইব্ৰ'জত মানে হেৰি ব্লেক কাজল লগোৱা নাই কাৰণে অলপমান বেলেগ দেখিছে আৰু মোৰ মাতটো বহুত ভাঙি আছে কাৰণ মোৰ জ্বৰ কেইটামান দিনৰ পৰা আৰু চৰ্দি কাহ বহুত কিবাকিবি হৈ আছে চ' প্ৰথমত মই সকলোৱে ক'ব বিচাৰিছোঁ যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰে কৰোঁ বাপেৰে কৰোঁ তই হ'লি বৰ গৰু চ' হেপী বিহু টু এভৰিৱান বহাগ বিহু যাতে ভালে ভালে সকলোৰে যায় আজি বিহুটো আমাৰ বহুত বেছি স্পেচিয়েল হয় আমি জীৱনত প্ৰথম এটা ডাঙৰ কাম কৰিব যাই আছোঁ আৰু ডাঙৰ কামটো হৈছে আমি নুনমাটি বিহু ফিল্ডত মানে ফাষ্ট ফুডৰ দোকান দিব যাই আছোঁ ফাৰ্ষ্ট টাইম মই আমাৰ ট্ৰাই কৰি চাওঁ মানে ভৱিষ্যত একচুৱেলি বিজনেছ নহয় বাট ষ্টিল এটা আপোনাৰ ছাইড বিজনেছ সকলোকে লাগে এজন কামানিলে নহয় মোৰ এনে ফিউচাৰ বিজনেছ নহয় মোৰ ফিউচাৰ আপোনাৰ মোৰ PhD কৰিব মন আছে মই বৰ্তমান পঢ়ি আছোঁ গমে পাই গ্ৰেজুৱেশ্যন কৰি আছোঁ মোৰ নেক্সট মান্থত এক্সামো আছে মই তাতে পঢ়াও নাই চ' আশীৰ্বাদ কৰিব মই দেখাই থাকিম মই কি কৰি আছোঁ মই বৰ্তমানতো আপোনালোকৰ হেৰি কৰি আছোঁ মানে এই মছলাখিনি মই ভাজি আছিলোঁ বনাই আছোঁ মই গোটেই বস্তু ৰেডি কৰিছোঁ কিনিছোঁ বহুতখিনি বস্তুৱে কিনিছোঁ ইয়াত দেখা পাইছে চ' কিছুমান বস্তু মই বেছিকৈ কিনি লৈছোঁ কাৰণ ফাৰ্ষ্ট টাইম মই নাজানো কিবা হয় চ' যদি বিজনেছ বোলে এনেকৈ ট্ৰায়েল মাৰি চাওঁ 3 দিনৰ কাৰণে যদি বোলে উঠে গম পাওঁ লাহে ধীৰে কিবা এটা ভাবিব পাৰি পিছলৈকে চ' আশীৰ্বাদ কৰিব আৰু সকলোৱে নুনমাটি থকা মানে চিনি পোৱাসকলে আহিব মোৰ দোকানলৈ চ' মোৰ দোকানখনৰ নাম দিছোঁ মই AM স্পাইচি ফুড চ' আইটেম বেছি নাথাকিব আপোনাৰ চিকেন পোলাও ফ্ৰাইড ৰাইচটো 3টা আইটেমে থাকিব চিকেন ভেজ আৰু এগ চাওমিন থাকিব চিকেন ভেজ আৰু এগ তাৰপাছত ঘুগুনি থাকিব আৰু স্পেচিয়েলি এটা আইটেম আমাৰ ইউনিক হ'ব সেইটো হৈছে মাংস পোলাও যোনটো গ্ৰেভিৰ লগত আপোনাৰ নাপাব আপুনি বেলেগে বনোৱা মানে ফিল্ডখনত এইটো বস্তু নাপাব চ' মই এইটো আইটেম ৰাখিছোঁ চ' সকলোৱে আহিব আশীৰ্বাদ কৰিব যাতে ছাকচেছ হওক চ' আজি মোৰ ভয়ো লাগি আছে অলপ আৰু সকলো আমি দুজনে মিলি কৰি আছোঁ মানুহ হাজবেণ্ড মানে আমি মানুহ ৰখা নাই কাৰিকৰ ৰখা নাই কোনো একো ৰখা নাই চ' ফাৰ্ষ্ট আমি চাই লওঁ আজি দিনটো দি কিনে যদি বেছি হয় তো উপায় নাই কাৰোবাক ল'ব লাগিব চ' মই আপোনাৰ ফিল্ডত যাই দেখাম কি কি হৈ আছে কি কি নাই চ' এতিয়া মই স্কিপ কৰিছোঁ এইখন হৈছে আমাৰ দোকান আমি বৰ্তমান ঠিক ঠাক কৰি আছোঁ এইটো হৈছে ৰাতিৰ দৃশ্য মোৰ বনাই সকলো বস্তু শেষ এণ্ড জাষ্ট ৱেইটিং ফৰ কাষ্টমাৰ যাতে বহুনি ভালকৈ হয় আজি ফাৰ্ষ্ট ডে হয় সকলোবোৰ মই অকলে কৰিছোঁ লগতে মোৰ হাজবেণ্ডো আছে হাজবেণ্ডে মোক অলপ হেল্প কৰিছে বহুত বেছি এক্সাইটনেছত আছোঁ বিহুতনো আৰু গাইজ নাম ধৰে না নাম ধৰি আছে চাওক বিহুত কোনেনো নাম ধৰে বিহুৰ গান গাব লাগে বিহু নাচিব লাগে হয়নে নহয় কওকচোন গাইজ মই বৰ্তমান ঘৰত আহি পালোঁ মোৰ হাজবেণ্ড দোকানতে আছে মানে বহুত খেলি মেলি হৈছে আজি চ' ইমান এটা কাষ্টমাৰ নাছিলে কাৰণ ফাৰ্ষ্ট ডে হয় ইমান মানুহ নাছিল অকল আমাৰ বুলি নহয় যিমানকেইখন দোকান দিছে বহুত কম চেল হৈছে চবৰে চ' ফাৰ্ষ্ট টাইম আছিল ন চ' বহুত কষ্ট হৈছে আৰু এনেকৈ মই এতিয়া এটা বস্তু ৰিয়েলাইজ কৰিছোঁ যে এনেকৈ 2-3 দিনৰ কাৰণে কেতিয়াও দোকান দিব নালাগে যদি আপুনি বিজনেছ কিবা কৰিম বুলি ভাবে তো ডাইৰেক্ট একেবাৰে সৰুকৈ এটা পাৰ্মানেণ্টকৈ খোলাটোৱে বেটাৰ এনেকুৱা 3-4 দিনৰ কাৰণে বহুত কষ্ট হয় এতিয়া চাওক মই এতিয়া আহিছোঁ ঘৰত শুবৰ কাৰণে মোৰ হাজবেণ্ড এতিয়া তাতে অকলে আছে আৰু আমি মানুহ এইকাৰণে ৰখা নাই চেল বা কিমান হয় সেই কেনেকুৱা ধৰণৰ বা কাষ্টমাৰ আহে নে নাহে সেইটো ডাউটত ৰাখি কিনে মানে আমি
মানে বেলেগ মানুহ ৰখা নাই চ' যি নহওক কৰিছোঁ মন আছিলে কৰিবৰ কাৰণে বিহু টাইমত চ' কৰিলোঁ এতিয়া চাওঁ 2 দিন আছে হাতত কালি আৰু পৰহি চ' অল দ্য বেষ্ট দিব আশীৰ্বাদ কৰিব যাতে যিখিনি ভাবিছোঁ হয় আৰু আজিৰ নিচিনা যাতে কালি দিনটো নাযায় আৰু চ' গুড নাইট গাইজ আকৌ কালি মৰ্ণিং মই আকৌ ছেকেণ্ড ডে ব্লগটো দিম অ'কে বাই বাই তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্টটো কৰি দিব বাই